এই ধৰা লৈ পাত অদিচুই পাত উদি তে শাখা ক'ত শাখাটো বোলে এখানে উদি বুলি ভাবচোন বা আৰু দিনটো যিমানে ৰখাবি মোক কিন্তু ভাড়া লাগব নাই মানুহখিনি একচুৱেলি মই লাইন পাতি দিব আৰু কিনো ক সেয়ে কথা মানে তই ৰাজা হান মানে যাবি আৰু নাপাওঁ আৰু বুজিও নাপাওঁ ইংলিছ চাৱাৰিলাক কি চাইছি তাতে লেখা আছে যি ৫,০০০ কেছ ডেবিটেড সি বুঢ়া তোক কৈছি না নকল কৰি পৰীক্ষা অভদ্ৰ লেভেল এইকেহে দিবা নেকি তিনখান এতিয়া মোৰ মালিক বহি আছে মোৰ এটিএম নাই আজা হলো মোক কিনকে পইচা লগ না এই ঘৰপে ফোন কৰছি কাম কৰ আহি যদি দিপৰা ভাত খা কি কয় এতিয়া তই যে চিংগুলকে থাকা নিজকে ফোনটো কিয় বিজি থাকে এনি টাইম তোৰ কোনদিনা চাগে সদায় থাকে তোৰ মিছা বদনাম আপুনি কল কৰা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে হৈ গেল তাৰে 150 মান আমি দুৱৰে জিমেইল আছে এইটো বেলেগ কথা কিন্তু দেখাততো 700 ফেমিলি হ'ল আমাৰ ধন্যবাদ দক তো আৰু ইনকে ফেমিলি আগবাঢ়ি থাকিব মানুহৰ আনো ৰিপ্ৰডাকচন চিষ্টেমটো ভাল হেল্ল' গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল বাৰাছ কালেকশ্যন তো আজি কি কবা বুঝছ মোৰ অলপ বেংকত কাম আছিল কি পইচা থবা নাই ল'বা নহয় এটিএম খান বেয়া হৈছে না ভাল কৰিব যোৱাই নাই হেলাতে অলপ চাই আহিম নেকি একবাৰ এই বুঢ়া ঘৰত এটিএম নাই তোৰ আছে এটিএম বেয়া হৈছে ঠিক আছে বি এ পাছ কৰা আৰু মই বি এ ফেল কৰা মোৰে এটিএম আছে তিনিখান কি কম গাইজ দেখছো না আজি আহো বেংকৰ পে আহো তাৰপিছত শংকৰ 8 টকা যাম নেকি কিয় এনে একবাৰ ফুৰবা শংকৰে মাতি আছিল এইবাৰ ফেক্টৰী আছে একবাৰ চাই আহো নেকি হেনা আনে আৰু তো গাইজ চাই থাকক আজি যাম দক মানে 11টা বজাত কিয় উঠে মই বুজি নাপাওঁ দক খং উঠে মোৰ সদায় সদায় তই দক চাই থাকক এই ধৰা লৈ পাত অদিচুই পাত উদি তে শাখা ক'ত শাখাটো বোলে এখানে উদি বুলি ভাবচোন বা হা কুত্তা বাইছত যি এখন চলাবা পুৱাই পুৱাই বৰষুণ পৰে এখানত বৰষুণ টিং বান্ধি দিম ৰ ওপৰত মই যো এতিয়া যো লেকচাৰ দি থাকা বাৰু তই এই গাছ এতিয়া যে মই মস্ত এটা লেবেল দিলো গাছ এটিএম থাকা বুলি এটিএম আছে ঐ কিন্তু এটিএমত মোৰ মানে একাউণ্টত মোৰ 2 টকা আছে তাৰ এটিএম নভাব ৰে কিন্তু কৌটিপতি দেখিলে গম পাই থাক একদম নবাব বুলি হয় না নহয় বাবু নবাব নহয় নেকি তই নবাব মই মস্ত নবাব সেইকাৰণে আইফোন এটা কিনবা পৰা নাই তাকলৈকে আইফোনটো নহলে মানুহ নহয় নেকি লগাৰক আইফোন লাগে মানে কেমেৰা কোৱালিটিটো ভাল হয় না আইফোন কম দিনত কিনি দেখাম গম পাইছে না পইচা নাই না তোৰ বেংকত মই নহয় সি কিনি দেখাব দক মই তাৰ লগত থাকিলেতো মোৰে এইটো নাকি তাৰ বস্তু মানে মোৰ বস্তু তাৰ কিবা মানে মোৰ কিবা নাকি দক দক সি মানে বেয়াকে চাইছি গম পাইছি মই যি বেয়া কথা এটা কৈছো দক যাই দেখো দক চাই পালো ৰ'ব আমাৰ SBI চামতাৰ বহুত মানুহ হা বহুত মানুহ কিনো ক আৰু দিনটো যিমানে ৰখাবি মোক কিন্তু ভাড়া লাগব নাই মানুহখিনি একচুৱেলি মই লাইন পাতি দিব আৰু কিনো ক সেয়ে কথা মানে তই ৰাজা হান মানে যাবি আৰু ওলাবি উঠা গৰু মাৰা দিব তোক তাতে জয়টা কামখিনি কৰিব ফটাফট এটিএম হৈয়ে আহা নাই মোৰ আকোৱে নহয়তো জীৱনটোত যো গাইছ বেংকৰ পৰা আহিলো ৰ'ব বিদ্যা সঁচা কথা কৈছো একদম কচম খাই কৈছো কি কৈছি জানা ই জ্বলন্ত যে বুঢ়া এটা সুধিলাক তাক এই বাপু মেছেজটো চাই দিয়াচোন কিহৰ মেছেজ আহিছে মই ভালকে দেখা নাপাওঁ আৰু বুজিও নাপাওঁ ইংলিছ চাৱাৰিলাক কি চাইছি তাতে লেখা আছে যি ৫,০০০ কেছ ডেবিটেড সি বুঢ়া তোক কৈছি যি খুৰা আপোনাৰ সেই ৫,০০০ টকা সোমাইছি একাউণ্টত যা বুঢ়াৰ ফুৰ্তি তাৰপিছত কেচিয়াৰৰ তাতে যাই কিনে পইচা উলিয়াব গৈছি কেচিয়াৰে কৈছি পইচা দেখো উলিয়াইছি এইটো দেখো সোমোৱা মেছেজ কি কথা কৈছে এডাল উলিওৱা মেছেজ কোনে কৈছে আপোনাক সোমোৱা মেছেজ ঐ ডাউৰি আছে চোৱাৰে কি অভদ্ৰ দেখছি চাকৰি কমন চেন্স নাই ইয়াৰ তই বোলে এটিএমৰ মালিকে ৩-৪ ইত্যাদি লেভেল দিয়েছিলি তাই ক্ৰেডিট ডেবিটৰ অৰ্থ নাজনা নকল কৰি পৰীক্ষা অভদ্ৰ লেভেল এইকেহে দিবা নেকি 3খান এটিএমৰ মালিক বহি আছে মোৰ এটিএম নাই আজা হলো মোক কিনকে পইচা লগ না ইনকে থাম মাৰি মাৰি মোৰ চহি দিবা নাজনা মানুহ মাৰি গেলি বাপু দে দে ঠিকে আছে দে 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 এনজয় কৰ গাইছ আমাৰ প্ৰিয় বন্ধু শংকৰ ঠেক যোৱা কথা আছিলে গাইছ মানে তাৰ ফেক্টৰী দেখুওৱা কথা আছিল মাটিৰ বাচন বানুহ দেখোন মানে তাৰ আজি মানে ফেক্টৰী বন্ধু আছে সেইকাৰণে পিছত একদিন ভালকে যাই কিনে দেখি দিম দক একদম প্ৰচেছ কিনকে মানুহ কেইদিন লাগে একদম দেখি দিম দক দক চাই থাকক এতিয়া অলপ আগুৱাই যাওঁ ৰ'ব আপি চাপি ক'ৰবাত দেখা পাব না চাওঁ ৰ'ব গাইছ আমি পঢ়া মহাবিদ্যালয়ৰ ফালে আহিছোঁ ৰ'ব মানে ধুনীয়া ধুনীয়া ছোৱালী দেখা পাম বুলি
খাবা নাকি হ্যাঁ খাব লাগিব। তো ডাঙৰ বাও গ'লি দক গাইজ এখানে আমাৰ কামৰূপ মহাবিদ্যালয় দক গাইজ এতে পঢ়িছিলো 3 বছৰ পঢ়িও পাছত পালো জীৱনটোত মই আপা ঐ গাইজ চলি আছে কলেজত লগ কিবা চলি আছে তোমাৰ প্ৰেমতে আছিল না এতিয়াই প্ৰথম হা এতে আছিল এখন আমাৰ কামৰূপ কলেজ গাইজ ইয়াদক গাইজ চাৰিকো দক এটাও দেখা নাপালো দক তো গাইজ ফুৰি কিনে আহি আকৌ অলপ পথত দেখি আহিলো যি দেহাটো অলপ গৰম উঠে লওঁ ৰ'দ দি আছে যে বঢ়িয়া অলপ ঠাণ্ডা ঠাণ্ডা যিহেতু বতাহটো আছে অলপ ৰ'দটো পাম বুলি ভাবিছিলো কিন্তু ঘৰৰ পৰা ফোন কৰিছি কাম কৰ আহি যদি দিপৰা ভাত খা কি কয় এতিয়া নক পইচা পাতি যেতিয়া ইনকাম নকৰিবা না মোৰ ক'ব লাগে নাই আকৌ তোৰ নাই এতিয়া মোক ফোন কৰিছি যি দিপৰা ভাত খা যদি কাম কৰ আহি বোলে তেতিয়া মোক বেছি লেভেল দিছিলি না লেকচাৰ দিছিলি কিহৰ ইংলিছ নাজানো কিবা নাজানো জানা দে জানা বেংকৰ মেনেজাৰ হম একদিন ডিপজিট মানে গাইজ পইচা ওলোৱা বুলি কৈছি পইচা ওলোৱা ফৰ্মখনক বোলে ডিপজিট ফৰ্ম বুলি কয় এনেকে কৈছে মোক তাতে আৰু ইংলিছ জানে গাইজ বহুত জানে আহি লাগুৰ বাহিৰে কিজানি ইংলিছ শব্দই নাজানে বোধহয় ই ঢকৰাই দে চাই থাক ঘৰত যাই কিনে কাম কৰো দে আৰু উপায়তো নাই দে কাম কৰি আহি গেলো ইয়াৰ পৰা ভাত খোৱাৰ টাইম হৈছে ভাতকেইটা খাওঁ খাই কিনে আৰু অলপ কাম আছে সেনে কৰি কিনে একেলগে চবখিনি কৰি আছো দক চাই থাকক গাইজ ভাত তাত খাই আহি গেলো আমাৰ জেগাখিনিত আৰু মনটো অলপ ভাল লাগিল ভাতকেইটা খাই অলপ কষ্ট হ'ল কাম কৰি কিন্তু ভাতকেইটা খাই কিনে মই ইউটিউব ষ্টুডিঅ'টো খুলি চালোঁ চাবছি 700 কৰি দিছে আপোনালোকে ছাবস্ক্ৰাইবাৰ একদম বহুত দি দিছে ধন্যবাদ দাও একদম বহুত ধন্যবাদ আৰু এনেকৈ 800 কৰি দিব জানুৱাৰীত কৰিম খুজিছোঁ নহ'ল কিন্তু তথাপিও ফেব্ৰুৱাৰীৰ ফাৰ্ষ্টতে পাই গ'লোঁ যি তাৰ কাৰণে বহুত হেপী মই থেংক ইউটো একদম মানুহৰ ফালৰ পৰা মই দি দিলোঁ সি মানে অলপ সেই না লেবেল না নেদেই থেংক ইউ গম পাইছে না তো মই দি দিলোঁ একদম দক গাইজ সঁচা আজি বহুত আনন্দিত হৈছোঁ দক আৰু পুনৰবাৰ আনন্দিত হৈছোঁ সকলোকে ধন্যবাদ দিছোঁ একবাৰ আৰু মোৰ ফালৰ পৰাও দিলোঁ পল্লৱে কাম কৰিছে কিন্তু তাৰ ভিতৰত ৰক্ষা পোৱা গাৰা শুনবা দিছে যি ঘৰত বেজুতি বেছি ঘৰত যাই কিনে তো কমকৈ কাম কৰা বুলি কৈছে মোক মই চাই আছিলোঁ বাৰী দি বাৰেংবা দিছে গাটা শুনবা দিছে মৰি গৈছে জীৱন তাৰ ভাত খোৱান পাইছে যি বাপুই গাইজ দে চাই তাক অলপ কেম্পাকে চাই মই দেখিন দে গাইজ বহুত জাৰে আজি মানে কাপোৰ খুলিবাই পাৰিছোঁ দক সেইকাৰণে অলপ খৰি দিবা আছোঁ যিটো লোহাৰ বাৰীক বোলে পুৰা খৰি চৰি কাটি আছে আমি খৰি চৰি লৈ যাম কাটি দিওঁ উপায় নাই পুৱাবাই লাগিব যি পুৰা নহ'লে আৰু কি কৰিব চিংগুল মানুহ দক চাই থাকক গাইজ চিংগুল মানুহ ঠাণ্ডা কমাব গেলি জুয়ে পুৱাব লাগিব না কওকচোন তাৰ বাহিৰতো উপায় নাই সেইকাৰণে খৰি চৰি ল'ব পাৰিলোঁ দক ৰাতি নাই পলক তোৰ কিবা হাতৰ উপায় আছে নাই হা জুয়ে নকলাই জুই আৰু কম্বল চিংগুল কাৰণে দোকান লাগিব বেলেগ নাই সেয়ে দে গাইজ দে তই যে চিংগুলকে থাকা নিজকে ফোনটো কিয় বিজি থাকে এনি টাইম তোৰ কোনদিনা চাগে সদায় থাকে তোৰ মিছা বদনাম আপুনি কল কৰা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে আজি মই ৰাতি খাম দে কি দেখাবি মোৰ নেটটো বেয়া হৈ ভিতৰে আচ্ছা সেইকাৰণে সকলো আহি থাকে সদায় এডাল বাজি থাকে ভাবিবয়ে সদায় গালি খাওঁ আৰু বিজে ইমান অফিচত ফোন লাগি সেনেকে খাম ঠিকে আছে দে ভালে আছা তো গাইছ আজি ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি থিৰাং কৰিলো মানুহৰ ইচ্ছা নাই শেষ কৰিবা তথাপিও মই ভিডিঅ'টো শেষ কৰা কথা কৈছো মই বোলো জীৱনটো শেষ কৰা নেকি যি ভিডিঅ' তো গাইছ হোৱাটছআপ চেনেলটোত জইন হ'ব কালি একজনে জইন হৈছে গম পাইছো কিন্তু কোনে জানিছে এইটোৱে গম পোৱা নাই কিন্তু একজন কালি জইন হৈছে এইটো আপোনালোকে হৈ যাব তাতে পুৰা লিংকটো মই দি থাকো এনি টাইম আৰু কিবা কথা কেতিয়াবা সুধিম দক পল চল দিম নাই কি কম জইন হয় আৰু আমাৰ গাইছ আমাৰ মানে আপোনালোকৰো দেখোন 700 ছাবস্ক্ৰাইবাৰ হ'ল মানে আমাৰ ফেমিলি এটা হ'ল 700 জন মানুহ হৈ গেল তাৰে 150 মান আমি দুৰে জিমেইল আছে এইটো বেলেগ কথা কিন্তু দেখাততো 700 ফেমিলি হ'ল আমাৰ ধন্যবাদ দক তো আৰু ইনকে ফেমিলি আগবাঢ়ি থাকিব মানুহৰ আনো ৰিপ্ৰডাকশ্যন চিষ্টেমটো ভাল ফেমিলি আগবাঢ়ি দিব না মই কি বেং না কি হা ছাগাল তুই বাদ দা তো গাইছ ভিডিওটো যিমানে শেষ কৰি দিলো যদি ভিডিওটো ভাল লাগছি লাইক কৰি দিব কমেন্ট কৰি দিব শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব ধুম কৰি দিব দক আৰু আজিৰ কাৰণে বাই আৰু নেক্সট ভিডিঅ'ত লগ